ঈদ সমাগত অহা সোমবাৰে ইছলাম ধৰ্মী লোকসকলৰ ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। সেয়েহে বজাৰসমূহত এতিয়া ভৰি পৰিছে বিভিন্ন ৰং বিৰঙৰ মিঠাই, চেৱৈ। এই চাওক এই দৃশ্য। চেৱৈটো কোন জেগাৰ পৰা আনিছে? কলিকতা, বিহাৰ সমষ্টিপুৰ। কেইদিনমানৰ পাছতে ইছলাম ধৰ্মী লোকসকলৰ ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। সেয়েহে কবৰস্থান ৰোডত, যোৰহাটৰ কবৰস্থান ৰোডত বিভিন্ন ধৰণৰ চেৱৈ, মিঠাই আদি বিক্ৰীৰ কাৰণে অনা হৈছে। এই চাওক চেৱৈ, এই চেৱৈ। এইসমূহ মিঠাই কেৱল ঈদৰ সময়তে পোৱা যায়, আন দিনত এইসমূহ মিঠাই পোৱা নাযায়। মিঠাই মিঠাই বিভিন্ন ধৰণৰ চেৱৈ, মিঠাই আছে, পাপৰ, কোন কোন জেগা চেৱৈ আছে? আপোনাৰ এইটো আছে ডিব্ৰুগড় লাচ্ছা, হাতৰ লাচ্ছা এইটো আছে ডিব্ৰুগড়, আৰু এইটো এইকেইটা চব হালদিৰাম আছে। মিঠাই